নমস্কাৰ। আজি 2 জানুৱাৰী নতুন বছৰৰ প্ৰথম মাহতেই ৰাজ্যবাসীৰ প্ৰতি ভাল খবৰ। ৰন্ধন গেছৰ মূল্য হ্ৰাস। 1 জানুৱাৰীত প্ৰকাশ পালে চিলিণ্ডাৰৰ নতুন মূল্য। প্ৰতিখন জিলাৰে ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য প্ৰকাশ। কোন জিলাত ৰন্ধন গেছৰ কিমান দাম? বজালীত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য 845 টকা। বাক্সাত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ নতুন মূল্য 860 টকা। বৰপেটাৰ নতুন মূল্য 845 টকা। বিশ্বনাথত নতুন মূল্য 68.50 টকা। বঙাইগাঁৱত নতুন মূল্য 837 টকা। কাছাৰৰ নতুন মূল্য 937.50 টকা। চৰাইদেউৰ নতুন মূল্য 818.50 টকা। চিৰাঙত নতুন মূল্য 837 টকা। দৰঙত নতুন মূল্য 860 টকা। ধেমাজিত নতুন মূল্য 868.50 টকা। ধুবুৰীত নতুন মূল্য 853.50 টকা। ডিব্ৰুগড়ত নতুন মূল্য 802 টকা। ডিমা হাছাওত নতুন মূল্য 961.50 টকা। গোলাঘাটত নতুন মূল্য 819.50 টকা। গুৱাহাটীত নতুন মূল্য 852 টকা। হাইলাকান্দিত নতুন মূল্য 946 টকা। ভোজাত নতুন মূল্য 875 টকা। যোৰহাটত নতুন মূল্য 818.50 টকা। কামৰূপ মেট্ৰত নতুন মূল্য 852 টকা। কাৰ্বি আংলঙত নতুন মূল্য 825 টকা। কৰিমগঞ্জত নতুন মূল্য 937.50 টকা। ৰাজ্যবাসীৰ প্ৰতি ভাল খবৰ। কোকৰাঝাৰত নতুন মূল্য 837 টকা। লখিমপুৰত নতুন মূল্য 868.50 টকা। মাজুলীত নতুন মূল্য 819.50 টকা। মৰিগাঁৱত নতুন মূল্য 862.50 টকা। ৰাজ্যবাসীৰ প্ৰতি ভাল খবৰ। নগাঁৱত নতুন মূল্য 875 টকা। আৰু আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ কিমান মূল্য হৈ আছে বৰ্তমান। নলবাৰীত নতুন মূল্য 860.50 টকা। দক্ষিণ শালমৰাত নতুন মূল্য 853.50 টকা। শিৱসাগৰত নতুন মূল্য 810.50 টকা। শোণিতপুৰত নতুন মূল্য 868.50 টকা। তিনিচুকীয়াত নতুন মূল্য 802 টকা। ওদালগুৰিত নতুন মূল্য 868.50 টকা। পশ্চিম কাৰ্বি আংলঙত নতুন মূল্য 875 টকা।